এডভান্টেজ আসামক লৈ নলবাৰীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ মন্তব্য। নলবাৰীৰ মৰুৱা শিৱৰাত্ৰি পূজাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী। মৰুৱা শিৱ মন্দিৰ 43তম শিৱৰাত্ৰি পূজাত বাবা ভোলানাথৰ আশীষ ললে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ৰঙিয়াৰ এখন পূজাত অংশ লৈ পোনে পোনে নলবাৰীৰ মৰুৱালৈ আহে প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে। এডভান্টেজ অসম 2.0ক লৈ প্ৰতিক্ৰিয়া আগবঢ়ায় সাংসদগৰাকীয়ে। এডভান্টেজ আসাম 2.0 যিটো পতা হৈছে নিশ্চয় এইটো চাবলগীয়া। আপোনালোক যদি চোৱা নাই চলিব 2 তাৰিখলৈকে চলিব আৰু নিশ্চয় আপোনালোক যাব। ময়ো বহুত এনেকুৱা এডভান্টেজ বিহাৰ দেখিছোঁ, এডভান্টেজ ইউ পি দেখিছোঁ, কিন্তু বহুত ধুনীয়াকৈ ইতিমধ্যে অসম চৰকাৰে এডভান্টেজ আসাম ইতিমধ্যে আয়োজন কৰিছে। সাংসদ ৰামেশ্বৰ তেলীয়ে কৈছে, দেশৰ আগশাৰীৰ উদ্যোগপতিসকলে এডভান্টেজ আসামত অংশগ্ৰহণ কৰিছে, যাৰ দ্বাৰা অসমত ভিন্ন ক্ষেত্ৰত উন্নয়ন হ'ব বুলি বিশ্বাসী ৰামেশ্বৰ তেলী। ভাৰতবৰ্ষত যিসকল বিজনেছমেন আছে, উদ্যোগপতি আছে, একেটা মঞ্চত ইতিমধ্যে দেখা পোৱা গৈছিল। যেনেকৈ আমাৰ ৰিলায়েন্সৰ মালিক আমাৰ মুকেশ আম্বানী, আমাৰ আদানী, আমাৰ টাটা কোম্পানীৰ চেয়াৰমেন, মেদান্তৰ চেয়াৰমেন আমাৰ অনিল আগৰৱাল, এনেকৈ আমি মানুহবিলাক ওচৰৰ পৰা দেখা পাইছিলোঁ। আৰু তেওঁলোক সকলো ইতিমধ্যে কৈছে অসমৰ উন্নয়নৰ কাৰণে কোনে কিমান খৰচ কৰিব এই কথাবিলাক কোৱা হৈছে। আৰু আমি ভগৱানত প্ৰাৰ্থনা কৰিছোঁ যে এই খৰচবিলাক যদি 5 বছৰৰ ভিতৰত হয় তেতিয়া নিশ্চয় অসমখন আমাৰ মুখ্যমন্ত্ৰী কোৱা নিচিনাকৈ ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব। এডভান্টেজ অসমৰ দ্বাৰা অসমৰ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন পোৱাৰ লগতে নলবাৰীতো থলুৱা উদ্যোগসমূহে যথেষ্ট উৎপাদনমুখী হ'ব বুলি দৃঢ় বিশ্বাসী। এডভান্টেজ অসমে অসমৰ লগতে নলবাৰীৰ ৰাস্তা ঘাট আদিৰো উন্নয়ন হোৱাৰ আশা ব্যক্ত কৰে ৰামেশ্বৰ তেলীয়ে। আমাক ইতিমধ্যে ৰিলায়েন্সে কৈছে 50,000 কোটি টকা খৰচ কৰা হ'ব। সেইটো ডিব্ৰুগড়ৰ কাৰণে, তিনিচুকীয়াৰ কাৰণে, দুলীয়াজানৰ কাৰণে এই কথা কোৱা হোৱা নাই। নিশ্চয় মই ভাবোঁ যে গোটেই অসমৰ কাৰণে কৰা হ'ব, য'ত নেকি হয় তাৰ ভিতৰত নলবাৰী বা আপোনালোকৰ মৰুৱাৰো কথা থাকিব পাৰে। আৰু তেনেকৈ উন্নয়ন কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আজি আমি গম পাইছোঁ নীতিন গডকৰী ডাঙৰীয়াক কৈছে 3 লাখ কোটি টকা। এইটো নিশ্চয় ৰাস্তা ঘাটবিলাক বনোৱা হ'ব তেওঁৰ ডিপাৰ্টমেণ্ট যোগেদি। এতিয়া আমি যিখন ৰাস্তা দি আমি গুৱাহাটীলৈ যাম, আমাক কি বুলি কোৱা হয়, নিশ্চয় আমি ভাবিছোঁ এই ৰাস্তাটো বহল হ'ব লাগিব, যাতে আমি গুৱাহাটী আধা ঘণ্টাতে পাই যাব পাৰোঁ। তেনেকৈ কামবিলাক হ'ব নিশ্চয়। নীতিন গডকৰীৰ যোগেদি যিটো 3 লাখ কোটি টকা খৰচ কৰা হ'ব, এইটো আমি ভাবিছোঁ সকলো ঠাইৰে উন্নয়নৰ কথা কোৱা হৈছে এডভান্টেজ আসাম।